আপোনাৰ ফেচবুক প্ৰফাইলৰ নামটো যদি এজ পাৰ ডকুমেণ্ট ধৰক পান কাৰ্ডৰ মতে যদি আপোনাৰ ফেচবুক প্ৰফাইল বা প্ৰফাইলটোৰ নাম যদি নাথাকে তেনেহ'লে আপোনাৰ পে আউটৰ প্ৰব্লেম হয় বা কণ্টেণ্ট মনিটাইজেশ্যনৰ কাৰণে প্ৰব্লেম হয়। সেয়েহে আপুনি এজ পাৰ ডকুমেণ্ট আপোনাৰ যি পান কাৰ্ডৰ নাম থাকে সেইটো কৰি ল'ব, নহ'লে অলপ অসুবিধা হ'ব। চাওক, যিসকলে কণ্টেণ্ট মনিটাইজেশ্যন পাইছে ছেট আপ নকৰিব। যদি আপোনালোকৰ এজ পাৰ ডকুমেণ্ট পান কাৰ্ডৰ লগত যদি মিলি থকা নাই তেনেহ'লে মিলাই লওক, আৰু মিলাই নল'লে আপোনাৰ ছেট আপটো নকৰিব। আৰু লগতে যিসকলে কৰা নাই আপোনাৰ পান কাৰ্ডৰ লগত প্ৰফাইলৰ নামটো, তেনেহ'লে কৰি লওক। মই স্ক্ৰীন ৰেকৰ্ডৰ সহায়ত দেখুৱাই দিছোঁ কেনেকৈ প্ৰফাইলৰ নামটো চেঞ্জ কৰি ল'ব বা এজ পাৰ ডকুমেণ্ট কৰি ল'ব। তেতিয়াহ'লে বলক আৰম্ভ কৰোঁ, আৰু লগতে শ্বেয়াৰ এটা কৰিব যাতে আৰু বেলেগ বন্ধু বান্ধৱীয়ে বুজি পায়। তেতিয়াহ'লে বলক স্ক্ৰীন ৰেকৰ্ডৰ সহায়ত বুজাই দিওঁ। প্ৰথমতে আপোনালোক ফেচবুক এপ্লিকেশ্যনটো অন কৰিলে, অন কৰাৰ পিছত ওপৰ ফালে দেখিছেনে 3 ডেছ আছে, সেইটোত ক্লিক কৰিব। আপোনাৰ যিটো প্ৰফাইলত সেইটো ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ছেটিং আছে ওপৰ ফালে বাওঁফালে সোঁ চাইডে ওপৰ ফালে, তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত চি মোৰ একাউণ্ট চেণ্টাৰ, ইয়াত গোটেইখিনি আছে। পাৰ্চনেল ডিটেইলছ, পাছৱৰ্ড যিখিনি কৰিব পাৰে আপোনালোকে সেইখিনি গোটেইখিনি ইয়াত কৰিব পাৰিব। ঠিক আছে, ভেৰিফিকেশ্যন কৰিব পাৰে, এড্ৰেছ ভেৰিফিকেশ্যন কৰিব পাৰে। গতিকে তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ওপৰ ফালে দেখিছেনে প্ৰফাইল আছে আৰু মোৰ ইনষ্টাগ্ৰামৰ লগত লিংক থকা সেইটো আছে। দেখিছেনে আপোনালোকে? ওপৰত ক্লিক কৰিব, যিটো মই আপোনালোক দেখুৱাই দিছোঁ। ৰ'ব, ওপৰ ফালে যি 2 লিখা আছে তাত ক্লিক কৰিব। ইয়াত ক্লিক কৰিব, ইয়াত গোটেইটো ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ওপৰ ফালে দেখিছেনে ফেচবুক আছে, ইনষ্টাগ্ৰাম আছে। এই ফেচবুকত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ওপৰ নেম আছে তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে লিখিছে ফাৰ্ষ্ট নেম, মিডল নেম, লাষ্ট নেম। আপোনাৰ যদি মিডল নেম নাই তেতিয়াহ'লে মিডল নেম লিখিব নালাগে, যদি আছে লিখি দিব। দিগন্ত আছে তাত যেনেকৈ লিখিছোঁ তেনেকৈ লিখিব। তাৰপিছত সেইটো লিখাৰ পিছত ৰিভিউ চেঞ্জ বুলি লিখা আছে তলৰ ফালে চাব, তলৰ ফালে ৰিভিউ চেঞ্জ তাত ক্লিক কৰি দিব।